হেল্ল' গুড মৰ্ণিং সকলোকে। আজি আমি ইণ্ডিয়ান পলিটিৰ আৰু ভাৰতৰ সংবিধানৰ আমি আজি 50টা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম। বহুত ভাল লাগিব। পিয়ৰ এ ডি আৰ ই এণ্ড আছাম পুলিচ এছ আইৰ কাৰণে হ'ব দেই। আৰু যিবোৰ সেইটো লেভেলৰ এক্সাম আছে যিমানবোৰে অ'কে। আৰু এপিএছচি কিন্তু চাব পাৰে, বাট এপিএছচিৰ কাৰণে বেলেগ মই বুক এখন দি আছো, তোমালোকক দেখুৱাই আছো মানে কি হয়। একবাৰ চাই থাকা অ'কে। ৰিভিজন হৈ যাব। মই এনেও এটা কুৱেশ্যন লগত দেহি যদি কৈ দিওঁ তো তোমালোকে চাব পাৰিবা, হ'ব? অ'কে, ষ্টাৰ্ট কৰো। অ'কে, when was the constitution of India adopted? মানে ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিলে? কেতিয়া গ্ৰহণ কৰা হৈছিলে? 26 জানুৱাৰী 1950, 1949, 1947, 1939, কোনটোত? 49, য়েছ 49, য়েছ। তো 26 নৱেম্বৰ 1949 চনত কি হৈছিলে? আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিলে, হয়। আৰু সেই দিনটোকে, এই 26 নৱেম্বৰ দিনটোকে কি বুলি কোৱা হয়? সেইটো কাৰণে আমাৰ কনষ্টিটিউচন ডে। মই যিখিনি কৈ আছো তোমালোকে লিখি লিখি যোৱা, যদি নাজানা। অ'কে, যদি জানা নালাগে লিখিব, জাষ্ট ৰিভিজন দিছো। অ'কে, কনষ্টিটিউচন ডে বুলি কোৱা হয়, বা হিন্দীত কি বুলি কোৱা হয়? সংবিধান দিৱস, হ'ব? অ'কে, আৰু ভাৰতৰ সংবিধানখন বনাওঁতে কিমান দিন লাগিছিলে? 2 years। কেইমাহ? 11 month। কিমান দিন? 18 দিন। নে কিমান দিন আছিলে? য়েছ, 18 দিন। মানে 3 বছৰ হবলৈ 12 দিন থাকিলেগৈ। এনেকে মনত ৰাখিলেও হৈ যাব, হ'ব? সংবিধানখন বনাওঁতে ইমান দিন লাগিছিলে। 2 বছৰ 11 মাহ 18 দিন লাগিছিলে, হ'ব? সংবিধানখনৰ কেইটা পাৰ্ট আছিলে তোমালোকে জানানে? 22টা পাৰ্ট আছিলে। অৰিজিনেল কথা কৈছো দেই, এতিয়া 25টা আছে। চিডিউল কেইটা আছিলে? অৰিজিনেলি 8টা, মানে অনুসূচী। এতিয়া কেইটা আছে? 12টা, হয়। আৰু 395 অৰিজিনেল কি আছিলে? আৰ্টিকল। এতিয়া কিমানটা আছে? কমেন্ট বক্সত, কমেন্ট বক্সত। অ'কে, নেক্সট। ইয়াত বহুত ফাষ্ট যায়, সেইটো কাৰণে ভাল নালাগে। তোমালোকে যদি এনেকুৱা ছফ্টৱেৰ জানা মোক কবাচোন, যে কোনটো ছফ্টৱেৰ এনেকে পঢ়াবলৈ ভাল হয়। মই একদম সেইটো নাজানো। নেক্সট, when did the constitution of India come into force? Constitution of India কেতিয়াৰ পৰা ফৰ্চলৈ আহিছিলে? অ'কে, এডপ্ট কৰিছিলে কেতিয়া? এতিয়া অলপ আগতে কৈ আছিলো। আৰু এতিয়া কম আমি কি হ'ব? কেতিয়া সংবিধানটো কাৰ্যকৰী হৈছিলে? কিমান চনৰ পৰা? কিমান তাৰিখৰ পৰা? য়েছ, অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট। মই অপশ্যন কেইটা গোটেইটা পঢ়ি নাথাকো আৰু দেই, বেলেগৰ নিচিনা টাইমটো ৱেষ্ট নকৰো তোমালোকৰ, হ'ব? 26 জানুৱাৰী 1950 চনত আমাৰ কি হৈছিলে? সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে, হয়। আৰু লগতে সেই দিনটোক কি বুলি কোৱা হয় তোমালোকে জানা? 26 জানুৱাৰী কি আছিলে? ৰিপাব্লিক ডে, গণতন্ত্ৰ দিৱস, হয় নাই? আৰু সেই 26 জানুৱাৰীটো কেলে চুজ কৰিছিলে তোমালোকে জানানে? কিবা মনত আছেনে? এই 26টো জানুৱাৰীটো কেলে ইউজ কৰিছিলে জানানে? নাজানা? এই 26 জানুৱাৰীতে পূৰ্ণ স্বৰাজ বুলি ডিক্লেয়াৰ কৰিছিলে কেতিয়া? 1930, হয়। আচ্ছা, আৰু আমাৰ সংবিধান সভাৰ প্ৰথম প্ৰেচিডেন্ট কোন আছিলে? প্ৰেচিডেন্ট ডক্টৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু সচিদানন্দ সিনহা কেলে ওলাইছিলে? কাৰণ তেওঁ টেম্পৰাৰী প্ৰেচিডেন্ট হৈছিলে। প্ৰথম টেম্পৰাৰী প্ৰেচিডেন্ট আছিলে ডক্টৰ আই থিংক সচিদানন্দ সিনহা, য়েছ। দেন তাৰ পিছতহে তোমালোকৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক প্ৰথম পাৰ্মানেন্ট কি বুলি কোৱা হয়? প্ৰেচিডেন্ট হিচাপে ঘোষণা কৰে, হয়। আৰু সেই কোনটো দিনতে ঘোষণা কৰে? এইটো দিনতে, অ'কে, ৰিপাব্লিক ডে, 26 জানুৱাৰী 1950, হয়। অ'কে, নেক্সট। আচ্ছা, তোমালোকে যদি এডিআই দি আছা, এনেকুৱা ধৰণৰ পুৰা 500 কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট লাগে, তেতিয়াহ'লে এইখন মই 600 MCQ বনাই থৈছো। এডিআই, আছাম পুলিচ এছ আই, এছএছচি বেংকিঙৰ কাৰণে, অ'কে। ইয়াৰ পৰা আহিব 600, আৰু ক'ৰ পৰা নাহে চব ইয়াত MCQ আছে, হ'ব? পুৰা আছাম পুলিচ এছ আই, এডিআই আৰু এছএছচি বেংকিঙৰ কাৰণে, হয়। এইখিনি এপিএছচিৰ কাৰণে নহয় দেই। এপিএছচি এইখিনি পঢ়িলে নহ'ব, আৰু এপিএছচিত বহুত বস্তু পঢ়িব লাগিব, আৰু এপিএছচিৰ পেটাৰ্ণ বেলেগ, অ'কে। এপিএছচিৰ কাৰণে বেলেগ পঢ়িলো, বাট তোমালোকে যদি আছাম পুলিচ এছ আই বা কিবা কিবি এডিআইৰ কাৰণে প্ৰিপাৰেচন কৰি আছা, এইখন ডাইৰেক্ট এডিআই 3.0 কাৰণে মই বনোৱা হৈছে বুকখন, অ'কে। তোমালোকে যদি লাগে লৈ ল'ব পাৰা। দেন তোমালোকে নহ'লে ইয়াত কমেণ্টত চোৱা, যদি লাগে 7086797672 এই নাম্বাৰটোত মোলৈ মেছেজ এটা কৰি দিবা, আৰু মই কিবা এটা ফিজ ল'ম, অ'কে। 45 to 50 তুমি কিবা এটা দি দিবা, আৰু বুকখন লৈ যাবা। অকল এইখন লগতে মই অকল এখনে নিদিওঁ, আৰু বস্তু দিম, ৰ'বা চোৱা, এইখন দিম। এইখন হৈছে হেণ্ড ৰাইটেড কমপ্লিট ইণ্ডিয়ান পলিটি এখন বুক হয়। এইখন এতিয়া মই সৰুকৈ নিদো,
ওকে ইয়াত চব বস্তু আছে এই দিছে নাই অকল লোন লওঁতে দেৰি লাগে যে সেইটো কাৰণে ইয়াত চব বস্তু আছে চোৱা হিষ্টৰিকেল ইভলিউচন অফ খালি এখন ইংৰাজীত আছে হ'ব ৰেগুলেটিং এক্ট পিচ ইণ্ডিয়া এক্ট এইখিনি গোটেইখিনি এইখন খালি এপিএছচিৰ কাৰণে ইউজ কৰিব পাৰা দেই ৰিভিজন পাৰপছত বহুত ভাল আৰু মই বহুতক দিছো আৰু চবে ভাল পাইছে এইখন হ'ব আৰু এখন বুক আছে এপিএছচিৰ কাৰণে এই গোটেইখন তোমালোকক দি দিম 45 ৰুপিছতে হ'ব আৰু ফকতীয়া নহয় মানে গতিকে মই কেলে দিছো কাৰণ মোৰ ভাগৰ আই থিংক ইনষ্টাগ্ৰামত ভাগত 10K হৈ গ'ল তো সেইটো কাৰণে ফ্ৰীকে দিছো এইখিনি এনেকুৱা কুৱেশ্যন তোমালোকৰ এপিএছচিত আশা কৰিব পাৰা অ'কে তো এক্সপ্লেনেশ্যনো আছে তোমালোকে চাবা এটা দুটা কুৱেশ্যন চাই লোৱা এপিএছচি খিনিৰ কাৰণে এইখন ল'ব পাৰা মই গোটেই তিনিখন বুক দি দিম যাতে তোমালোকে এপিএছচিৰ কাৰণেও পিছততো চবৰে টাৰ্গেটটোতো এপিএছচি হয় যিমান আছাম পুলিচ এডিআৰ দিলো হয় তো গোটেইখন বুক পঢ়ি ল'বা হ'ব এতিয়া আমি ষ্টাৰ্টটো আকৌ দেৰি নকৰো বেছি প্ৰমোচন হৈ গ'ল চাগে অ'কে নেক্সট এই গোটেই তিনিখন বুক ক'ত দিম গম পাইছা নহয় লাইক 708679767 yes 679767 দেখিছা নাই টু yes এইটো নাম্বাৰ তোমালোকে মোক ইণ্ডিয়ান পলিটি পিডিএফ বুলি কৈ দিবা মই তোমালোকক 45 to 60 ভিতৰত বা 50 ভিতৰত তোমালোকে কিবা এটা দি দিলে দি দিম অ'কে অ'কে যোনে যিমান পাৰা আৰু সেইটো ৰেঞ্জৰ ভিতৰত হ'ব অ'কে নেক্সট এতিয়া আমি ষ্টাৰ্ট দিওঁ ক'পাইছিলো হু ৱাজ দ্য চেয়াৰমেন অফ কি হয় ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে চবেই জানে বি আৰ আম্বেদকাৰ হয় 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 নাই তেওঁক ফাদাৰ অফ দি কনষ্টিটিউশ্যন বুলি জনা যায় নাই যায় ফাদাৰ অফ কনষ্টিটিউশ্যন হয় আমি সেইটোও জানো নেক্সট আৰু কিবা কিবা কবা নেকি আৰু কিবা তেওঁক কি বুলি জনা যায় আৰু কি বুলি জনা যায় আচ্ছা সেইটো বাদ দিয়া এটা ড্ৰাফটিং কমিটি যে ইয়াত ড্ৰাফটিং কমিটি বুলি ক'লে কেতিয়াবা এই ড্ৰাফটিং কমিটিৰ কথা আহি যাব পাৰে ড্ৰাফটিং কমিটি কেতিয়া ছেট আপ হৈছিলে মানে কেতিয়া বনাইছিলে 1900 কিমান চনত 47 চনতে বনাইছিলে কিমানত বনাইছিলে জানা নাই মনত ৰাখিবা 29 আগষ্টত ডাইৰেক্ট কুৱেশ্যন আহে দেই সেইটো ড্ৰাফটিং কমিটি গঠন কৰিছিলে মানে ছেট আপ কৰিছিলে হ'ব ড্ৰাফটিং কমিটি কিমানটা মেম্বাৰ্ছ আছিলে টোটেল 7টা হয় বা 7জন বুলি কয় দেই মোৰ ভুল হৈছে দেন তোমালোকৰ আৰু ডক্টৰ বি আৰ আম্বেদকাৰ মই পটককৈ পাহৰিছো ৰবা ওৱান ছেকেণ্ড য়েছ যে ডক্টৰ বি আৰ আম্বেদকাৰে প্ৰথম চাৰ্ভ কৰিছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফাৰ্ষ্ট ল মিনিষ্টাৰ হিচাপে অ'কে তোমালোকক যদি সোধে ফাৰ্ষ্ট ল মিনিষ্টাৰ কোন আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ তেতিয়া ক'বা যে ডক্টৰ বি আৰ আম্বেদকাৰ হ'ব ফাৰ্ষ্ট ল মিনিষ্টাৰ কোন আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ডক্টৰ বি আৰ আম্বেদকাৰ হ'ব নেক্সট তেতিয়াহ'লে মই নেক্সট যাব পাৰো One second. Okay. বেছি লাহে লাহে গৈছো ন মই স্পীডত যাম ৰবা তোমালোকক বুজাই দিছো আৰু অকমান অকে হৃদয় বা আত্মা মানে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো আৰ্টিকলক কৈছিলে অকে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে কোনটো আৰ্টিকলক ডক্টৰ বি আৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলি কৈছিলে হাৰ্ট আৰু সোল মানে হৃদয় আৰু আত্মা বুলি কৈছিলে কোনটো আৰ্টিকলক কৈছিলে জানানে আৰ্টিকল 32 হয় ইয়াত কি আছে জানানে ৰাইট টু কনষ্টিটিউচনেল ৰেমডিজ মানে এইটোৰ পৰা আমি কি কৰিব পাৰোঁ জানানে যিমানবোৰ চিটিজেন আছে চিটিজেনছক এলাউ কৰে ডাইৰেক্টলি টু এপ্ৰ'চ দি সুপ্ৰিম কোৰ্ট হয় আমি সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিম ফৰ দেয়াৰ ইফ মানে আমাৰ যদি ফাণ্ডামেণ্টেল ৰাইটছ খিনি ভায়োলেট হয় তেতিয়া আমি কি কৰিব পাৰোঁ ডাইৰেক্ট আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ হয় সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ ডাইৰেক্টলি আৰু সেইটো কাৰণে যদিহে ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট হয় দেই অ'কে আৰু আজিকালি কথাটো নকয় আৰু বাদে দিলো আৰু অ'কে তোমালোকে এইটো চাব পাৰা 32 নম্বৰ হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে কি আছিলে ডক্টৰ বি আৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছিলে হ'ব অ'কে দেন আৰ্টিকল 21 তো একবাৰ কৈ দিছো ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰ্টিকল 19 টো খুব আহি থাকে এইটো হৈছে তোমালোকৰ আই থিংক ফ্ৰীডম অফ স্পীচ মানে গোটেই 6টা ফ্ৰীডমৰ কথা লিখা আছে এইটো ইকুৱেলিটি বিফৰ ল অ'কে আইনৰ আগত সকলো সমান এইটো লিখা আছে 14th আৰ্টিকল 17 টো বহুত ইম্পৰ্টেণ্ট আনটাচেবিলিটি কথা লিখা আছে অস্বচ্ছতা বা কিবা এনেকুৱা অসমীয়াত কিবা বুলি কয় যে এবলিশ্যন অফ আনটাচেবিলিটি কথা লিখা আছে হ'ব বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা মই যিকেইটা ক'লো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ লগত এইকেইটাই আহিব পাৰে নেক্সট অ'কে হুইচ আৰ্টিকল ডিল উইথ দি ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট
হয় অফ ইণ্ডিয়া প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মানে ৰাষ্ট্ৰপতিক ইম্পিচমেণ্ট কৰা যোনটো আৰ্টিকেল সেইটো কোনটো হয় কোনটো আৰ্টিকেলৰ মতে ইম্পিচমেণ্ট কৰিব পাৰে 61 হয় কিয় 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 মানে কি কেনেকে ৰাষ্ট্ৰপতিক তুমি ইম্পিচ কৰিব পাৰা মানে আঁতৰাই দিব পাৰা বা মহাভিযোগ কৰিব পাৰা হয় তেওঁ ভাইলেশ্যন অফ দি কনষ্টিটিউচন কৰিব হয় আজিকালি বাৰু এইটো আৰু নাই আৰু অকে কনষ্টিটিউচনৰ ভাইলেশ্যন কৰিব হয় দেন আৰু কি হয় আচ্ছা মই এইটো কৈ দিছো যে আৰু কেতিয়াবা সুধিব পাৰে যে 14 দিনৰ প্ৰায়ৰ নটিফিকেশ্যন দিব লাগিব তেওঁ অকে প্ৰেচিডেণ্টক 14 দিনৰ আগতে এইটো নটিফিকেশ্যন দিব লাগিব যে মোক এনেকে এনেকে ইম্পিচমেণ্ট কৰা হ'ব অকে হ'ব অকে নেক্সট প্ৰেচিডেণ্টৰ কথা আমি পিছত পাতি আছো কাৰণ প্ৰেচিডেণ্টৰ কথা ধেৰ আহিব নেক্সট আৰু দেৰি নকৰো স্পীডত যাওঁ বেছি দেৰি হৈছে বাই হুইচ এমেণ্ডমেণ্ট দি ফাণ্ডামেণ্টেল ডিউটিজ আৰ এডেড মানে মৌলিক কৰ্তব্যসমূহ আমি কোনটো সংশোধনীৰ দ্বাৰা এড কৰা হৈছিলে এতিয়া তোমালোকে চোৱা মোক আনচাৰ কৰা মই অকমান কৈ দিছো মৌলিক কৰ্তব্যসমূহ ফাণ্ডামেণ্টেল ডিউটিজ ক'ত আছে 51A আণ্ডাৰত আছে হয় গোটেইখিনি 51A আণ্ডাৰত আছে এনেকে 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 হ'ব চব লিখা আছে তোমালোকৰ মৌলিক কৰ্তব্য কি কি আছে নেক্সট এই 51A আণ্ডাৰত যে এইখিনি আছে যে এইটো কোনটো পাৰ্টত আছে জানানে তোমালোকে মই লিখি গৈছো লিখি যাবা দেই পাৰ্ট 3 আছে ফাণ্ডামেণ্টেল ৰাইটছ এটা মনত ৰাখা পাৰ্ট 4 আছিলে VPSP যোনটো তোমালোকৰ লিখি যোৱা দেই যোনে যোনে নাই লিখা যোনটো তোমালোকৰ যিটো কি বুলি কোৱা হয় কি বুলি কোৱা হয় কি বুলি কোৱা হয় নীতি নিৰ্দেশনামূলক নীতি য়েছ দেন পাৰ্ট 4 এত আছে কি আছে পাৰ্ট 4 এত কি আছে ফাণ্ডামেণ্টেল ডিউটিজ ৰাইট এই ফাণ্ডামেণ্টেল ডিউটিজ আৰু মই এই তিনটা যে লিখিলো যে অকল এইকেইটাকে ঘূৰাই পকাই আহি থাকে দেই তো বহুত ইম্পৰ্টেণ্ট হয় হ'ব নেক্সট এতিয়া কি হৈছে ফাণ্ডামেণ্টেল ডিউটিজ আমি কোনটো সংবিধানৰ সংশোধনীৰ দ্বাৰা এড কৰা হৈছিল 42 সংবিধানৰ সংশোধনীৰ দ্বাৰা আমি এড কৰা হৈছিল আৰু এই 42 সংবিধানৰ সংশোধনীৰ মতে আমি কি কৰিছিলো আৰু কিবা এটা কৰিছিলো মনত আছেনে সংবিধানৰ প্ৰস্তাৱনাত আমি কি কি তিনিটা শব্দ এড কৰিছিলো কমেন্ট বক্সত মোক এতিয়া লাগিব হ'ব ওকে আৰু 73 যোনটো সংশোধনী এইটো কথা কৈছে যে এইটোতো আনচাৰ এইটো হয় দেই 42 এই 73 সংশোধনীটো কি আছিলে বহুত ইম্পৰ্টেণ্ট হয় 84 86 সংশোধনীটো কি আছিলে এইটো কমেন্ট বক্সত লাগিব 73 টো কিহৰ আছিলে 74 টো কিহৰ আছিলে মোক লাগে 73 টো আছিলে পঞ্চায়তী ৰাজ এড কৰিছিলে পঞ্চায়ত ৰাজ 74 টো কি আছিলে মিউনিচিপালিটি এড কৰিছিলে মিউনিচিপালিটি হ'ব আৰু এই দুটা কিমান চনতে কৰিছিলে 1992 কৰিছিলে হয় কাৰেক্ট ওকে বহুত কৈ দিলো ভিডিওটো ৰিভিজন দি পিনি মানে ভিডিওটো কি কৰা তোমালোকে পজ কৰি পিনি আকৌ চাই লোৱা হ'ব নেক্সট ওকে which concept of directive principle of state was borrowed from which country okay the concept of directive principle of state আচ্ছা এই DPSP কৈছিল যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মানে নিৰ্দেশনামূলক নীতিসমূহ কোনখন দেশৰ পৰা লোৱা হৈছিলে কোনখন দেশৰ পৰা লোৱা হৈছিলে নিৰ্দেশনামূলক নীতিসমূহ জানানে DPSP খিনি কোনখন দেশৰ পৰা লৈছিলো আমি কিমান নম্বৰত আছে এতিয়া অলৰেডি কৈ আহিছিলে পাৰ্ট 4 ত আছে হয় ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্ট 3 ফাণ্ডামেণ্টেল ডিউটিজ পাৰ্ট 4 হয় এই তিনিটা মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট নেক্সট এই DPSP খিনি কাৰ পৰা লৈছিলো আমি চববাৰটো বড়ৈ কৈছিলো ন পাৰ্ট খিনি তাৰপিছত আমাৰ ইয়াত হোৱাকে অকমান ৰিনিউড কৰিছিলো হয় অকমান আপডেট দি লৈছিলো এটা মেইন বস্তু ফাণ্ডামেণ্টেল ডিউটিজ আমি লৈছিলো অকে কি আছিলে এইটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ দি ষ্টেট পলিচি যোনটো নিৰ্দেশনামূলক নীতিখিনি অকে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে আমি ক'ব লৈছিলো আইলেণ্ডৰ পৰা হ'ব অকে আইলেণ্ডৰ পৰা লৈছিলো পাৰ্ট 4 ত আছে লিখিলো আৰু আকৌ একবাৰ পাৰ্ট 4 ত আছিলে আৰু এই যোনখিনি নীতি নিৰ্দেশনামূলক এইখিনি নন জাষ্টিচিয়েবল হয় অকে নন জাষ্টিচিয়েবল আমি মানে লিগেলি এনফৰ্চড কোৰ্টত গৈ পিনি মানে লৰ দ্বাৰা আমি তাক এনফৰ্চ কৰিব নোৱাৰো অকে নন জাষ্টিচিয়েবল বুলি কয় এইটো কাৰণ হ'ব কিন্তু এই প্ৰব্লেম ইয়াত বস্তু এটা আছে গম পোৱা নে আমি এটা ফান ফেক্ট এটা আছে আমি কি কৰিলো আমি যোনখিনি DPSP হয় মই এনেকে লিখো আৰু DPSP এইখিনি
আমি কাৰ পৰা ললো আয়াৰলেণ্ডৰ পৰা হয় আয়াৰলেণ্ড আকৌ আয়াৰলেণ্ডেও কাৰোবাৰ পৰা লৈ থৈছিলে নহয় গম পোৱা নাই আয়াৰলেণ্ডে কাৰ পৰা লৈছিলে জানানে আয়াৰলেণ্ডে স্পেইনৰ পৰা লৈ থৈছিলে স্পেনিছ কনষ্টিটিউশ্যনৰ পৰা লৈ থৈছিলে হ'ব অকে আকৌ এই যোনখিনি আছিলে যে তোমালোকৰ এই ডিপিএছপি খিনি এই ডিপিএছপি আৰ্টিকেল কিমানৰ পৰা কিমান নম্বৰলৈকে আছে তোমালোকে জানা নাই 36ৰ পৰা 51লৈকে আছে আৰ্টিকেল হয় আৰু এই 36ৰ পৰা 51 আৰ্টিকেলৰ ভিতৰত এই ডিপিএছপি খিনি আছে এতিয়া তোমালোকক যদি সোধে যে কোনখিনি আৰ্টিকেল ইয়াত চোৱা এতিয়া মই গোটেইখিনি কথা নকওঁ মই সামৰি দিছো তিনিটা পাৰ্টত ভাগ আছে অকে এই গোটেই ডিপিএছপি খিনি নিৰ্দেশনামূলক নীতি এইখিনি কোৱা হয় ছচিয়েলিষ্টিক এইখিনি কোৱা হয় গান্ধীয়ান এইখিনি আৰ্টিকেল মানে আৰু এইখিনি লিবাৰেল ইণ্টেকচুৱেল এনেকে কিবা এটা আছিলে দেই লিবাৰেল ইণ্টেকচুৱেল কিবা এটা আছিলে মোৰ মানে অকমান ইংৰাজীও বেয়া অসমীয়াও ভালছে অসমীয়াটো ভাল হয় বাৰু দেই অসমীয়াটো অকমান ভাল হয় অকে তো এনেকে তিনিটা পাৰ্ট আছে তোমালোকে তিনিটা পাৰ্ট যাতে চাই লোৱা দেই কোনকেইটা আৰ্টিকেল পৰে দেৰি হৈ গৈছে মানে মোৰ ভাগৰ 1 ছেকেণ্ড ৰবা লেপটপটো চাৰ্জ নাইকিয়া হৈ গ'ল অকে আকৌ আহি গলো নেক্সট কুৱেশ্যন পালোগৈ ন আমি হু ইজ দি এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা য়েছ ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেনজন কোন হয় প্ৰধান মানে অধ্যক্ষজন কোন হয় ৰাজ্যসভাৰ কথা ভাবা দেই ৰাজ্যসভাৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাইট আৰু লোকসভাৰ মেইনজন কোন হয় স্পীকাৰ ওম বিৰলা নাই জানো এণ্ড দেন এইটো তোমালোকৰ ভাইচ প্ৰেচিডেণ্ট কোন আছিলে আমাৰ চি.পি. ৰাধাকৃষ্ণন হয় অকে তোমালোকেতো জানাই সেইটো কাৰণে কৈ নাথাকো ইমান হ'ব আৰু ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে চ' এইবোৰ চব মোৰ ভাগৰ এই বুক কেইখন আছে যোনকেইখনত তোমালোকৰ মই দিয়া আছে চব লিখা আছে মানে কমপ্লিট ৰিভিজন ইংৰাজীত লিখা আছে দেই অকে যোনখন মই ইনফোগ্ৰাফিক বনাই দিছিলো তাত আছে আৰু বাকী 600 অকল যদি এমচিকিউ তোমালোক পঢ়িব লাগে বোলে চব বুজি থৈছা আৰামছে এডিআই তুমি পাছ কৰি যাবা যদি মানে পলিটি খিনি যদি তোমালোকে নাজানা বা মানে পলিটি খিনি অকল জানিবলৈ বিচাৰিছা তেতিয়াহ'লে তাৰপৰা তোমালোকে সেইখন লৈ ল'ব পাৰা পিডিএফ নেক্সট মইতো ইয়াত শিকাই থাকিম তোমালোকে ইমান কেছ নাই বাৰু নললো অকে What is the minimum age required to become the president of India? President of India হ'বলৈ কিমান বছৰ লাগিব তোমালোকক মিনিমাম এজ কিমান লাগিব 35 years হয় 35 years হয় নে নহয় হয় আৰু মেক্সিমাম এজ আছে নাই নাই হয় no maximum age limit okay আৰু একে হয় তোমালোকে চোৱা এই 35 টো যে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবলৈ কেলে কোৱাচোন আৰু উজিও হয় মই গোটেই তিনিটা কথা কৈ দিছো চোৱা মিনিমাম এজ প্ৰেচিডেণ্টো হ'ব লাগিব 35 হ'বলৈ হ'লে প্ৰেচিডেণ্ট হ'বলৈ হ'লে ভাইচ প্ৰেচিডেণ্ট হ'লেও 35 লাগিব হয় আৰু ষ্টেট গভৰ্ণৰ হ'বলৈও 35 years লাগিব খতম একেলগতে আৰু হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া প্ৰেচিডেণ্টে কৰে এতিয়া চিফ জাষ্টিচ অফ ইণ্ডিয়া এতিয়া কোন হৈ আছে জাষ্টিচ সূৰ্যকান্ত হয় নকওঁ আৰু তেওঁ বহুত ট্ৰেণ্ডিঙত চলি আছে এতিয়া হয় নে নহয় আচ্ছা এই চিফ জাষ্টিচ অফ ইণ্ডিয়াক যে এপইণ্টছ কৰে প্ৰেচিডেণ্টে কোনটো আৰ্টিকল লিখা আছে আণ্ডাৰ আৰ্টিকল 124(2) নাহে বাৰু চবটো তোমালোকৰ মনত নাথাকিব সেইটো কাৰণে তেওঁ আৰু একবাৰ তেওঁ লিখি দিছো অকে আৰু চিফ জাষ্টিচ অফ ইণ্ডিয়া 65 yearsলৈকে থাকিব পাৰিব অকে তেওঁ যেনিবা 63 yearsত সোমালে 65 yearsলৈকে থাকিব পাৰিব আৰু তাতকৈ বেছি নোৱাৰে তেনেকুৱা টাইপৰ মানে অকে আৰু তেওঁ 65 years তেওঁ যদি বহাই থাকিব পাৰে ন একো কেছ নাই তো তেওঁ সেইটো কাৰণে আৰু তোমালোকে চোৱা আৰু যদি চিফ জাষ্টিচ অফ ইণ্ডিয়া ইম্পৰ্টেণ্ট কেলে হয় কাৰণ তোমালোকৰ যদি প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্ট এই দুইটাই যদি ভেকেণ্ট থাকে প্লেচ অকে প্ৰেচিডেণ্টৰ ঠাইত ভাইচ প্ৰেচিডেণ্ট বহিলে যেনিবা কিন্তু ভাইচ প্ৰেচিডেণ্ট নাই যেনিবা তেতিয়া চিফ জাষ্টিচ অফ ইণ্ডিয়া বহি দিব পাৰে হ'ব
act as a president চিজম ইণ্ডিয়া তেতিয়া প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিব পাৰে হ'ব how many civils are there in the Indian constitution currently মই অলপ আগতে কৈ আছিলো আগতে কিমান আছিলে 8টা চিডল আছিলে এটা কেটা আছে 12টা 9 নম্বৰ এড কৰিলে 10 নম্বৰ এড কৰিলে 11 নম্বৰ এড কৰিলে 12 নম্বৰ এড কৰিলে হয় আৰু এই 9 নম্বৰটো কি আছিলে 10 নম্বৰটো কি আছিলে 11 নম্বৰ আৰু 12 নম্বৰ কি আছিল তোমালোকে জানানে প্ৰথম যেতিয়া এমেন্ডমেন্ট হৈছিল ফাৰ্স্ট এমেন্ডমেন্ট 1951ত এটো হৈছিল তোমালোকৰ কি এমেন্ডমেন্ট প্ৰথম এমেন্ডমেন্টৰ দ্বাৰা এই 9 নম্বৰ শিডিউলটো এড কৰা হৈছিল আৰু এটো আছিল ল্যান্ড ৰিফৰ্মৰ ওপৰত ল্যান্ড ৰিফৰ্ম কি হ'ব ল্যান্ড ৰিফৰ্ম ওকে 10 নম্বৰটো এটা 10 নম্বৰ যোনটো শিডিউল আছিল হেতু এন্টি ডিফ্লেকশন ল দল বগৰা যোনটো এন্টি ডিফ্লেকশন মই শৰ্ট ফৰ্মত লিখি দিছো দে এন্টি ডিফ্লেকশন ল হয় লিখি লোৱা এন্টি ডিফ্লেকশন ল ANTI DFECTION ডিফেকশন ল যেটো আমি এড কৰিছিলো কিমান নম্বৰ সংশোধনীৰ দ্বাৰা 52 নম্বৰ সংশোধনীৰ দ্বাৰা হয় কিমান চনত জানানে কিমান চনত 52 নম্বৰ সংশোধনীৰ দ্বাৰা আমি এড কৰিছিলো কিমান চনত 1985ত 1985ত আমি এড কৰিছিলো হ'ব 11 নম্বৰটো কি আছিল মিউনিসিপালিটি তা পঞ্চায়ত 12 নম্বৰটো কি আছিল মিউনিসিপালিটি এড কৰিছিলো মিউনিসিপাল আৰু দুইটা আমি একেটা চনতে এড কৰিছিলো মিউনিসিপালিটি আৰু পঞ্চায়ত 1992 সংশোধনী কি আছিল 74th সংশোধনীৰ দ্বাৰা আমি মিউনিসিপালিটি এড কৰিছিলো আৰু 73 সংশোধনীৰ দ্বাৰা আমি কি এড কৰিছিলো পঞ্চায়ত ৰাজ 11 শিডিউলৰ হ'ব মনত পৰি গ'ল নেক্সট The Panchayati Raj system was given the constitutional status by which amendment? The Panchayati Raj system was given okay constitutional status by which amendment? The Panchayati Raj system okay was given constitutional status. মানে আমি ইয়াত মই অলপ আগতে কহিলো যে যোনটো পঞ্চায়তী ৰাজ ব্যৱস্থাটো সংবিধানৰ কোনটো দ্বাৰা স্বীকৃত দিয়া আছিল কিমান নম্বৰ সংশোধনীৰ দ্বাৰা ভৰোৱা হৈছিল বা ওকে এটা কোৱেশ্চন চাও এটো পঞ্চায়ত লিখা আছে 11 লিখা আছে দেখিছে নহয় মানে 11 নম্বৰ সংশোধনী আছিল এটো আৰু ওপৰত মই লিখি থৈ আহিছো চোৱাচোন এটো 1 সেকেন্ড এইটো চোৱা 73 সংশোধনীৰ দ্বাৰা মই এড কৰিছিলো দেখিলা অলপ আগতে কৈছিলো যোনটো পঞ্চায়তী ৰাজ এতিয়া পঞ্চায়তীটো মই এক্সট্ৰাকে দুটা লিখি দিছো একেলগতে এটো পঞ্চায়তী এটো মিউনিসিপালিটি দুইটা আমি কিমান চনত 1992 এটো 73 এড কৰিছিলো 73 সংশোধনীৰ দ্বাৰা এটো এড কৰিছিলো 74 সংশোধনীৰ দ্বাৰা মত থাকিলে পঞ্চায়ত আৰু মিউনিসিপালিটি খতম হেকনে এটা কি কৈছে পঞ্চায়তী ৰাজ সিস্টেমটো 73 আৰু সাকে বুজাবলে নাই হ'ব এটা কৈছে যে যোনটো ৰাইট টু প্ৰপাৰ্টি আছিল আগতে এটো ফান্ডামেন্টাল ৰাইট আছিল যোনটো প্ৰপাৰ্টি ভূমি অধিকাৰটো সম্পত্তি অধিকাৰটো হয় ৰাইট টু প্ৰপাৰ্টি এতিয়া এটো লিগ্যাল ৰাইট হয় 300A আন্ডাৰত বহুত ইম্পৰ্টেন্ট হয় এটো লিগ্যাল ৰাইট বা কনস্টিটিউশনাল ৰাইট বুলি কোৱা হয় হ'ব কাণ্ডাৰত 300A আন্ডাৰত এটা তোমালোকক যদি হতে কোনটো সংবিধানৰ দ্বাৰা আমি এটো ফান্ডামেন্টাল ৰাইট টু গৈ লিগ্যাল ৰাইট বা কনস্টিটিউশনাল ৰাইট কৰি দিছিল আৰু কোনটো সংশোধনীৰ দ্বাৰা আমি এটো অটৰাই দিছিল এই ফান্ডামেন্টাল ৰাইটটো কোনটো সংশোধনীৰ দ্বাৰা 44th এমেন্ডমেন্টৰ দ্বাৰা হয় বহুত ইম্পৰ্টেন্ট হয় হয় 44th এমেন্ডমেন্টটো খুব বেছি আহি থাকে কিমান চনৰ আছিল 98 আছিল আই থিংক yes 1978ত এটো কৰা হৈছিল হয় এটো তেতিয়া আছিল আই থিংক মুৰাৰজী দেশাই যোনটো লিড জনতা পাৰ্টি আছিল জনতা পাৰ্টি গভৰ্ণমেন্ট আছিল তেতিয়া হেতু ৰাইট টু প্ৰপাৰ্টি ভূমি অধিকাৰটো এটো বাতিল কৰি পেলাইছিল মানে অটৰাই দিছিল ফান্ডামেন্টাল ৰাইট নহয় মানে এটো কি হ'ব কনস্টিটিউশনাল ৰাইট হ'ব হ'ব নেক্সট এটো 86 এমেন্ডমেন্টটো বহুত ইম্পৰ্টেন্ট নে কেলে ইম্পৰ্টেন্ট হয় তোমালোকে জানানে মোক একদম কমেন্ট বক্সত এটো কমসে কম তুমি লিখি দিবা যে তোমালোকে এটো জানানে না জানা নেক্সট আৰ্টিকল 14 মই অলপ আগতে কৈ আছিল একদম প্ৰথম যেতিয়া এটো আৰ্টিকলৰ কথা কৈছিল ওকে যে এটো কিহৰ লগত জড়িত সমতাৰ অধিকাৰ yes নে হয় আৰ্টিকল 14 কি হয় আৰ্টিকল 14 আৰু 14 নম্বৰ কোৱেশ্চনে হয় এটো পৰীক্ষাত এনেকে দি দিব আৰ্টিকল 20 বলে 20 নম্বৰ হেতু কোৱেশ্চনটো আৰ্টিকল 14 বলে 14 নম্বৰ আৰ্টিকলটো কোৱা কি হ'ব ইকুৱেলিটি ৰাইট টু ইকুৱেলিটি হয় নে yes ৰাইট টু ইকুৱেলিটি
মানে ইকুৱেলিটি বিফৰ ল। এইটো আমি ক'ৰ পৰা বড়ো কৰিছিল জানানে তোমালোকে? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। বহুত ইম্পৰ্টেণ্ট হ'ব দেই। এইটো আমি ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা বড়ো কৰিছিলো, যোনটো ইকুৱেলিটি বিফৰ ল কনচেপ্টটো। হ'ব? আৰু কেতিয়াবা সুধে যে যোনটো ইকুৱেল প্ৰটেকশ্যন অফ লজ। ইকুৱেল প্ৰটেকশ্যন অফ লজ। লিখি ল'বা দেই দীঘলকে। সেইটো আমি কাৰ পৰা লৈছিলো জানানে? আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা লৈছিলো। কাৰ পৰা? আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা। কেতিয়াবা সুধিব যোনটো ৰাইট টু ইকুৱেলিটি। ইয়াত ৰাইট টু ইকুৱেলিটি আছে নহয়, মই কৈ দিছো আৰু ৰাইট টু ইকুৱেলিটি কেই নম্বৰৰ পৰা কেই নম্বৰ সংবিধানলৈকে আছে? কেই নম্বৰ আৰ্টিকললৈকে আছে? 14 পৰা 18। হয়, আৰু বাকী এটা 19 টো ফ্ৰীডম কি আছিলে? ফ্ৰীডমৰ কিটা কথা লিখা আছে, ফ্ৰীডম অফ স্পীচ কিবা কিবি। হয়, নেক্সট দেৰি নকৰো এতিয়া। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকলৰ দ্বাৰা আছে? মানে যদি বিত্তীয় জৰুৰীকালীন অৱস্থা হয় তেতিয়া কোনটো আৰ্টিকলত আছে সেইটো কথা? আৰ্টিকল 60 আছে। আৰ্টিকল 52 কি আছে? আৰ্টিকল 56 কি আছে? কি আছে? আৰ্টিকল 52 আছে নেশনেল ইমাৰ্জেঞ্চি। সব চাৰি ডিফাৰেন্স দেখিছে নাই? চাৰি ডিফাৰেন্স। আৰ্টিকল 52 নেশনেল ইমাৰ্জেঞ্চি। আৰ্টিকল 56 এই প্ৰেচিডেন্ট, মানে যেতিয়া প্ৰেচিডেন্টে শাসন কৰে আৰু এখন ৰাজ্য বা সেইটো ষ্টেট ইমাৰ্জেঞ্চি। আৰু আৰ্টিকল 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। মনত থাকিব NSF। আৰ্টিকল চোৱা চাৰি ডিফাৰেন্স আছে, মই লিখি দিছো। 352, 356, 360। আৰু একো ক'ব দৰকাৰ নাই আৰু খতম ইয়াৰ বিষয়ে। নেক্সট, হুইচ আৰ্টিকল ডিল উইথ দি নেশনেল ইমাৰ্জেঞ্চি? অলপ আগতে কৈ আহিছিলো আৰ্টিকল 52। হয়, কেতিয়া ডিক্লেয়াৰ হৈছিলে নেশনেল ইমাৰ্জেঞ্চি? কেইবাৰ হৈছিলে জানানে? 3টা টাইমত হৈছিলে। চাইনাৰ ৱাৰ যেতিয়া হৈছিলে, চাইনাৰ লগত যেতিয়া আমি ইণ্ডিয়ান আৰ্মিখিনিয়ে ৱাৰ কৰি আছিলে, ইণ্ডিয়াই 1962 তেতিয়া নেশনেল ইমাৰ্জেঞ্চি আহিছিলে। 1971 যেতিয়া পাকিস্তানৰ লগত ৱাৰ হৈছিলে, আৰু এবাৰ ইণ্টাৰনেল যেতিয়া ডিষ্টাৰবেন্স হৈছিলে, অকে, তেতিয়া দিব লগা হৈছিলে ইন্দিৰা গান্ধীয়ে ইণ্টাৰনেল কিছুমান কাৰণত 1975। হ'ব? অকে, প্ৰেচিডেন্ট ৰুল যোনটো ষ্টেট ইমাৰ্জেঞ্চি বুলি কোৱা হয়, ইম্প'জ আণ্ডাৰ কোনটো আৰ্টিকল? অলপ আগতে কৈ আছিলো 356। হ'ব? আৰু কিবা কম নেকি? যোনটো কনষ্টিটিউচনেল ইমাৰ্জেঞ্চি বুলি কোৱা হয়। হ'ব? আৰু তোমালোকক যদি সোধে বোলে কোনখন দেশে প্ৰথম বা কোনখন ৰাজ্য ভাৰতৰ প্ৰথম ষ্টেট ইমাৰ্জেঞ্চি হৈছিলে বা প্ৰেচিডেন্ট ৰুল আছিলে, কোনখন ইম্প'জ হৈছিলে? 1951 হৈ গৈছিলে পঞ্জাৱত। পঞ্জাৱত ফাৰ্ষ্ট ষ্টেট আছিলে। হ'ব? এতিয়া যেনেকে মণিপুৰ হৈ আছিলে ন, তেনেকুৱাকে। How many fundamental rights are currently granted by the constitution? বৰ্তমান কিমানটা ফাণ্ডামেণ্টেল ৰাইটছ আছে? 6টা। আগতে কেইটা আছিলে? 7টা। আৰু সেই 7 নম্বৰটো কি আছিলে? 1, 2, 3, 4, 5, 6, 7 যেনিবা 7 নম্বৰ। এতিয়াহে 6টা আছে। এই 7 নম্বৰটো কি আছিলে জানানে? ফাণ্ডামেণ্টেল ৰাইট যোনটো আঁতৰাই দিলে, সেইটো ৰাইট টু প্ৰপাৰ্টি আছিলে। ৰাইট টু প্ৰপাৰ্টি। অলপ আগতে কৈ আছিলো যে ৰাইট টু প্ৰপাৰ্টি কথা, তো সেইটো এতিয়া আঁতৰাই পিনে লিগেল ৰাইট বা কনষ্টিটিউচনেল ৰাইট কৰি দিলে আণ্ডাৰ 300A আৰ্টিকল। হ'ব? Next, what is the voting age was reducing from 21 to ইমান by which amendment? কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা যোনটো ভোটিং এজ অফ পিপল, ভাৰতৰ ভোটাৰ অধিকাৰৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰলৈ কৰি দিছিলে? কোনটো দ্বাৰা? 61st এমেণ্ডমেণ্ট, মানে 61 এমেণ্ডমেণ্টৰ দ্বাৰা কিমান চনত হৈছিলে? 1988ত। Yes, 1988ত। Next. Who presided over the joint sitting? Joint sitting টো আমি ক'ৰ পৰা লৈছিলো জানানে? অষ্ট্ৰেলিয়াৰ পৰা লৈছিলো। অকে, একেলগতে বহে লোকসভা আৰু ৰাজ্যসভা, নে কি কোৱা? হয়, আৰু তাত কোনে অধ্যক্ষতা কৰে বা সেই অধিৱেশনত কোনে সভাপতিত্ব কৰে? কোনে কৰিব? স্পীকাৰ অফ দি লোকসভাই কৰিব। তোমালোকে জানা, মই অকমান কৈ দিছো আৰু দুটা কথা কৈ দিছো, কেতিয়াবা এনেই দৰকাৰ হ'ব পাৰে। ৰাজ্যসভা, লোকসভা। হয়, চব লিখা আছে, মই ইমান কৈ নাথাকো। ৰাজ্যসভাক কি বুলি কোৱা হয়? আপাৰ হাউচ। লোকসভাক কোৱা হয় লোৱাৰ হাউচ। কেতিয়াবা ইম্পৰ্টেণ্ট হ'ব LL যে, মই কৈ দিছো সেইটো কাম। হ'ব? আৰু লাগিব কিবা?
আৰু জইণ্ট চিটিং কেতিয়া কেইবা আমাৰ ইণ্ডিয়াত কেইবাৰ হৈছিলে 3বাৰ হৈছিলে দেই এতিয়ালৈকে মনত ৰাখিবা অকমান স্পীডত যাওঁ দেই বা হু এপইণ্টছ দি গভৰ্ণৰ অফ দি ষ্টেট ৰাজ্যপালক কোনে এপইণ্টমেণ্ট কৰে প্ৰেচিডেণ্টে নে প্ৰেচিডেণ্টে ৰাইট য়েছ আৰ্টিকল কিমান নম্বৰ 155 লিখা আছে নেক্সট হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দি প্ৰেচিডেণ্ট টু দি ৰাজ্যসভা অকে মানে প্ৰেচিডেণ্টে ৰাজ্যসভাত কিমানজন মেম্বাৰক এড কৰে জানানে আৰ্টিকল 80 লিখা আছে এইটো কথা 12জন মেম্বাৰ তেওঁ এড কৰে কোনটা ফিল্ডৰ পৰা মানে ৰাজ্যসভাত 12জন মেম্বাৰ প্ৰেচিডেণ্টে এড কৰে ৰাষ্ট্ৰপতিয়ে কি ফিল্ডৰ পৰা সায়েন্স আৰ্ট লিটাৰেচাৰ ছচিয়েল সাৰ্ভিস ৰাইট এই তিনটাৰ পৰা এই চাৰিটাৰ পৰা এড কৰে হ'ব হ'ব নাই আৰু এই ইলেক্টেড মেম্বাৰ্স কিটা যোনকিটা মেম্বাৰ প্ৰেচিডেণ্টে দিলে তেওঁলোকে আকৌ নকৰে আকৌ তেওঁলোকে প্ৰেচিডেণ্টক ইলেক্ট কেতিয়াও নকৰে আকৌ পাৰ্টিচিপেট নকৰে তাত হয় ইলেকশ্যন অফ দি প্ৰেচিডেণ্টত হ'ব বা তেওঁলোকে প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনত কিন্তু তেওঁলোকে যোগদান দিয়ে আকৌ কাৰণ প্ৰেচিডেণ্টে নিজে যিহেতু ভৰাইছে তেওঁলোকে ভোট দিব বুলি গম পায় ন তো সেইটো কাৰণে তেওঁ ইলেকশ্যনত প্ৰেচিডেণ্ট এই 12জন মানুহক যে ভৰালে তেওঁ ইলেকশ্যনত প্ৰেচিডেণ্ট নাথাকিব কাৰণ প্ৰেচিডেণ্টে নিজে ভৰাইছে মানুহকেইজনক তেওঁ ভোট দিব সেইটো কাৰণে প্ৰেচিডেণ্টৰ নিৰ্বাচনত যেতিয়া নিৰ্বাচন হ'ব বা ইলেকশ্যন কৰিব তেতিয়া এই 12জন নাথাকিব কিন্তু ভাইচ প্ৰেচিডেণ্টত থাকিব হয় হয় ভাইচ প্ৰেচিডেণ্টত থাকিব এণ্ড দেন ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্টতো থাকিব হ'ব নেক্সট Okay, CAG বুলি কোৱা হয় CAG বহুত ইম্পৰ্টেন্ট হয় কম্পিউটাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া এপইণ্টমেণ্ট বাই কোনে এপইণ্টমেণ্ট কৰে প্ৰেচিডেণ্টে কৰে প্ৰেচিডেণ্টে বহুতক এপইণ্টমেণ্ট কৰে আৰু কিনো কম এতিয়া কি হয় CAG কি বুলি কোৱা হয় গাৰ্জেন অফ দি পাব্লিক পাৰ্চ ৰাইট হয় নাই CAG টাৰ্ম কিমান বছৰ থাকে জানানে কিমান বছৰলৈকে CAG হ'ব পাৰে কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল 6 বছৰলৈকে নহলে মানুহজনৰ যদি 65 এজ হৈ যায় ৰিটায়াৰমেন্ট হৈ যাব যিকোনো এটা হয়নে ওকে ফাৰ্ষ্ট ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ফাৰ্ষ্ট সুকুমাৰ সেন এতিয়া কোন আছে বাৰু জানানে তোমালোকে কমেন্ট বক্সত জনাই দিবা সুকুমাৰ সেন ইয়েছ এইটো প্লেনিং কমিশন অফ ইণ্ডিয়া ৱাজ ৰিপ্লেচ বাই আগতে প্লেনিং কমিশন আছিলে 5-year প্লেন আছিলে ষ্টাৰ্ট কেতিয়া হৈছিলে 1951 পৰা ষ্টাৰ্ট হৈছিলে য'ত 1951 কি হৈছিলে মনত ৰাখিবা পটাপট ওকে এতিয়া মোক এইটো লাগে যে যোনটো প্লেনিং কমিশন আগতে আছিলে সেইটো এতিয়া কি হেয়াৰ ৰিপ্লেচ কৰিলে নীতি আয়োগ কেতিয়া আহিছিলে তোমালোকে জানানে 1 জানুৱাৰী 2015 আহিছিলে হয় আহিছিলে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এইটো কনষ্টিটিউচনেল বডিও নহয় এইটো ষ্টেটুৰী বডিও নহয় হয় ষ্টেটুটৰী বডিও লিখিয়ে দিছো ৰবা মোৰ মানে উচ্চাৰণটো বহুত ভুল হয় STATUTORY ষ্টেটুৰী বডিও নহয় আৰু এইটো কনষ্টিটিউচনেল বডিও নহয় ওকে নাইডাৰ লিখি দিবা নাইডাৰ কনষ্টিটিউচনেল বডি নৰ ষ্টেটুৰী বডি হ'ব মোৰ মানে অকমান লিখাটো ভুল চবতে ভুলেই হয় অকে তোমালোকে জাষ্ট অকমান বুজা আৰু ওকে ভাৰতীয় সংবিধানত সমৱৰ্তী সূচী মানে কনকাৰেণ্ট লিষ্টখনো লৈছিলো আমি অষ্ট্ৰেলিয়াৰ পৰাই কাৰ পৰা লৈছিলো অষ্ট্ৰেলিয়াৰ পৰাই আচ্ছা তোমালোকক যদি সোধে বোলে অষ্ট্ৰেলিয়াৰ পৰা আমি ললোৱে যেনিবা হ'ব আমি কোনটো চিডিউলত এই কনকাৰেণ্ট লিষ্ট পাওঁ চিডিউল 7 নম্বৰ চিডিউল এটা আছিলে নহয় এই 12টা চিডিউল আছিলে ন 7 নম্বৰ চিডিউলটোত তিনিখন লিষ্টৰ কথা আছে ষ্টেট লিষ্ট হয় ষ্টেট লিষ্ট এখন কনকাৰেণ্ট লিষ্ট আৰু এখন কি আছে জানানে নেশ্যনেল লিষ্ট যেনিবা হ'ব তিনিখন লিষ্ট আছে নে কি হয় কিবা জানানে লিষ্ট কেইখনৰ বিষয়ে কি আছে ষ্টেট কি আছে কি আছিলে ষ্টেট লিষ্ট এখন ইউনিয়ন লিষ্ট বুলিও কোৱা হয় বা নেশ্যনেল লিষ্ট বা আৰু এখন কনকাৰেণ্ট লিষ্ট হয় এই গোটেই তিনিখন লিষ্ট আছে কিহত আছে 7 চিডিউলত আছে হয়
আৰু এই কনকাৰেণ্ট লিষ্টটো আমি ক'ৰ পৰা আনিছিলো অষ্ট্ৰেলিয়াৰ পৰা হৈ গ'ল সেইটোৱে সুধিছে যে যোনখন কনকাৰেণ্ট লিষ্টৰ কথা আছে ক'ৰ পৰা আনিছিলো অষ্ট্ৰেলিয়াৰ পৰা আৰু কিবা কম নকওঁ একো হ'ব অ'কে মই অলপ আগতে কৈ আছিলো আৰ্টিকল 17ৰ কথা বহুত ইম্পৰ্টেণ্ট বুলি এইটো অস্পৃশ্যতা বা আনটাচেবিলিটি কথা লিখা আছে এবলিউশ্যন অফ আনটাচেবিলিটি নেক্সট দি কনচেপ্ট অফ চিংগল চিটিজেনশ্বিপ আমি কাৰ পৰা লৈছিলো ইউকেৰ পৰা হয় সেইটোৱে সুধিছে যে কোনখন দেশৰ পৰা লৈছিলো এক নাগৰিকত্ব ইউকেৰ পৰা যুক্তৰাষ্ট্ৰৰ পৰা হ'ব কিমান চনত জানানে কোনটো এক্টৰ দ্বাৰা হু ইজ দি হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া হাইয়েষ্ট ল অফিচাৰ আৰু হাইয়েষ্ট ল অফিচাৰ অফ তোমাৰ ষ্টেটৰ কি হয় ইণ্ডিয়াৰ কোন হয় আৰু ষ্টেটৰ কোন হয় এতিয়া ইণ্ডিয়াৰ যদি সোধে তেতিয়া কবা যে এটৰ্নি জেনেৰেল আৰু হিটোৰ ষ্টেটৰ এডভোকেট জেনেৰেল এতিয়া হাইয়েষ্ট ল অফিচাৰ অফ ষ্টেট এডভোকেট জেনেৰেল মনত ৰাখিবা দেই এটৰ্নি জেনেৰেল আৰু এডভোকেট জেনেৰেল দুইটা বেলেগ বেলেগ এডভোকেট জেনেৰেল হয় তোমালোকৰ হাইয়েষ্ট ল অফিচাৰ অফ ষ্টেট আৰু হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া বুলি ক'লে কি ক'বা এডভোকেট জেনেৰেল এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া অ'কে কৰ ইণ্ডিয়াৰ এটৰ্নি জেনেৰেলৰ আৰ্টিকলটো হৈছে 76 হয় ইম্পৰ্টেণ্ট হয় Who was the first woman president of India? Woman president কোন আছিলে প্ৰতিভা পাটেল ৰাইট কিমান চনৰ পৰা কিমান চনলৈকে হৈছিলে মনত আছেনে আমাৰ হওঁতে হৈছিলে 2012 লৈকে মানে 2007 চনৰ পৰা 2012 লৈকে তেওঁ হৈছিলে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কিমান নম্বৰ 12th কেনেকে মনত ৰাখিলে কাৰণ 2012 লৈকে হৈছিলে ন সেইটো কাৰণে What was the normal term of লোকসভা লোকসভাৰ normal termটো কি আছিলে মানে কাৰ্যকাল কিমান বছৰ 31 5 বছৰ হয় 5 বছৰ হয় হয় নাই ওকে আৰু ৰাজ্যসভা আহিব পাৰে যে ৰাজ্যসভাত কিমান বছৰ মূৰে মূৰে 1/3 বোলে পিপলছ বা 1/3 মেম্বাৰ তোমালোকৰ ৰিটায়াৰমেণ্ট হৈ থাকে তেতিয়া সেইটো সুধিলে কি বুলি ক'বা অলপ পাছত কুৱেশ্যন আছে অ'কে এতিয়া মই ডিছকাছ নকৰোঁ মণি বিলটো ডিফাইন ইন হুইচ আৰ্টিকল মণি বিলৰ কথা মানে ধন বিধায়ক যোনখন আছিলে সেইখন কোনটো আৰ্টিকলত আছে 110 108 কোনটোত কোনটো আৰ্টিকলত আছে মণি বিল 110 হয় অকমান স্পীড যাম যে এতিয়া Who decide whether a bill is not money bill or not? মানে এখন যে মনি বিল এখন আছে সেইখন মনি বিল হয় নে নহয় এখন ধন বিধায়ক হয় নে নহয় কোনে নিৰ্ধাৰণ কৰিব স্পিকাৰ কাৰণ তাত কোনে কৰিব অধ্যক্ষতা কোনে কৰিব লোকসভাৰ অধ্যক্ষজনে হয় নাই সেইটো কাৰণে স্পিকাৰ অফ দি লোকসভাই এখন মনি বিল হয় নে নহয় তেওঁ নিজে চাব আজিকালি আৰু চাই নাথাকে আৰু সেইটো মই জানিছো আৰু How many times the Preamble of Indian Constitution Amendment আমাৰ যোনখন প্ৰস্তাৱনা সংবিধানৰ প্ৰস্তাৱনা এখন কেইবাৰ এমেণ্ডমেণ্ট কৰা হৈছিলে এবাৰেই হৈছিলে আৰু কোনটো এমেণ্ডমেণ্ট আছিলে 42 এমেণ্ডমেণ্টৰ দ্বাৰা আমাক কি কৰা হৈছিলে সংবিধানৰ প্ৰস্তাৱনাটো সংশোধনী কৰা হৈছিলে 1976ত যাৰ দ্বাৰা আমি কি কৰিছিলো এড কৰিছিলো কি তিনিটা ৱৰ্ড এড কৰিছিলো মই অথবা কৈছো এইটো কমেণ্ট মোক লাগিব অ'কে আৰু কি সংশোধনী কৰিছিলো হয় ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট আহিয়ে গ'ল দি ৱৰ্ড ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰিটি এই তিনিটা ৱৰ্ড আমি প্ৰিমিয়াবুলত সংবিধানৰ প্ৰিমিয়াবুলত এড কৰিছিলো হ'ব এই তিনিটাই আহিয়ে গ'ল আৰু কি কমেণ্ট দিবা আৰু অ'কে কিমান নম্বৰ সংশোধনীৰ দ্বাৰা সুধিছে এবাৰ 42 সংশোধনীৰ দ্বাৰা তাত সুধিছিলে 42 সংশোধনীৰ দ্বাৰা মানে কি সুধিছিলে যে সংবিধানৰ প্ৰস্তাৱনাটো আমি কেইবাৰ সংশোধনী কৰিছিলো এবাৰে কৰিছিলো 42 এমেণ্ডমেণ্টৰ দ্বাৰা আৰু কি এড কৰিছিলো ছচিয়েলিষ্ট সেকুলাৰ ইণ্টিগ্ৰিটি কিমান নম্বৰ সংশোধনীৰ দ্বাৰা 42 সংশোধনীৰ দ্বাৰা কিমানত 1976 চনত কুৱেশ্যন ভালছে পঢ়িবা দেই মই অকমান স্পীডত গৈছো এবাৰ তোমালোক সুধিব পাৰে যে আৰ্টিকল 21 মই অকলে কৈছিলো প্ৰটেকশ্যন অফ লাইফ জীৱন আৰু ব্যক্তিৰ সুৰক্ষা আৰু স্বাধীনতা ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি হ'ব নেক্সট Which was the first state in India to be formed an
লিংগুইষ্টিক বেচিক ভাষা ভিত্তিত গঠন কৰা প্ৰথমখন ৰাজ্য কোন আছিলে আমাৰ ভাৰতৰ কোন আছিলে অন্ধ্ৰপ্ৰদেশ ৰাইট অন্ধ্ৰপ্ৰদেশক ভাষাৰ ভিতৰত মানে ভাষাৰ ভিত্তিক ডিভাইড কৰা হৈছিলে বা মানে কি কৰা হৈছিলে যে গঠিত হৈছিলে হয় প্ৰথমখন ষ্টেট নেক্সট অলপ আগতে কৈ আহিছিলো এইটো ৰাইট টু এডুকেশ্যন ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ কোনটো আৰ্টিকল এডুকেশ্যন যোনটো হয় সেইটো শিক্ষা অধিকাৰটো যে এডুকেশ্যন হয় মানে কি হয় এইটো তোমালোকৰ অধিকাৰ হয় ফাণ্ডামেণ্টেল ৰাইট হয় সেইটো কোনটো আৰ্টিকলত আছে 21A আণ্ডাৰত আছে 21 টো অলপ আগতে এতিয়া কৈ আছিলো ৰাইট টু ইকুৱেলিটি কি আছিলে এণ্ড পাৰ্চনেল লিবাৰিটি এনে কিবা আছিলে নে নাছিলে প্ৰটেকশ্যন অফ লাইফ এণ্ড কিবা পাৰ্চনেল লিবাৰিটি আছিলে ৰাইট অকে নেক্সট আণ্ডাৰ হুইচ আৰ্টিকল চোৱা কোনটো আৰ্টিকলৰ মতে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰেচিডেণ্ট হেভ এ পাৱাৰ টু পাৰ্ডন মানে ৰাষ্ট্ৰপতিক ক্ষমা কৰা এইটো ক্ষমা কৰাটো খুব আহে এইটো 72 চ' সেইটো কাৰণে মনত আছে আৰু 73 আচ্ছা আৰ্টিকলৰ কথা নকওঁ এই 73 টো কি 73 কি নম্বৰ কৈ দিছো ৰবা 74 73 এই দুটা সংশোধনী আছিলে এটা হতে পঞ্চায়ত এড কৰিছিল এটা মিউনিচিপালিটি যেতিয়া দেই মই জাষ্ট কৈ দিছো আৰু 1992 তিনিবাৰ কৈলো এতিয়ালৈকে মনত ৰাখি ল'বা আৰু নেক্সট মিনিমাম এজ টু বিকম দি মেম্বাৰ অফ ৰাজ্যসভাৰ মেম্বাৰ হবলৈ তোমালোকৰ মিনিমাম এজ কিমান লাগিব ৰাজ্যসভা অকণ উপ বস্তু ন মানে আপাৰ হাউচ সেইটো কাৰণে 30 দেন who has the power to dissolve লোকসভা ভাঙি দিব পৰা পাৱাৰ কাৰ আছে প্ৰেচিডেণ্টৰে আছে আৰু কাৰোৱে নাই লোকসভা অধ্যক্ষতা কোনে কৰে স্পিকাৰে ৰাজ্যসভা অধ্যক্ষতা কোনে কৰে ভাইচ প্ৰেচিডেণ্ট ৰাইট অকে The oath of the মই প্ৰেচিডেণ্টক মাৰিব লাগে কি মাৰি দিলো one second লোকসভা ভংগ কৰা প্ৰেচিডেণ্টৰ আছে হয় okay the oath of the office of the president is administered by আচ্ছা প্ৰেচিডেণ্টৰ oath কোনে লয় চিফ জাষ্টিচ অফ ইণ্ডিয়া হয় আৰ্টিকল 16 লিখা আছে important next who appoints the chairman of union public commission কোনে appointment কৰে chairman of UPSC অধ্যক্ষ কোনে নিযুক্তি দিয়ে প্ৰেচিডেণ্টে দিব আৰু কোনে দিব UPSC কথা ক'ত কিমান নম্বৰ পৰা কিমান নম্বৰ আৰ্টিকললৈকে কি খাস জানানে কেতিয়াবা UPSC কথা কোনোবা এটা আৰ্টিকলত দি দিব তাৰপিছত তোমালোকে মনত ৰাখিব পাৰিবা তেতিয়া 315 পৰা 323 হয় এই শিডিউলটো মই অলপতে কৈ আছিলো চোৱা 8টা শিডিউল আগতে আছিলে এতিয়া 12টা শিডিউল আছে আৰু বাকি গোটেই 4টা কথা কৈ দিলো মই এতিয়া 8 নম্বৰ শিডিউলটো কথা যাওঁ হয় 8 নম্বৰ শিডিউলটো কি আছে অফিচিয়েল ল্যাঙ্গুৱেজ সৰকাৰি যোনখিনি ভাষা সেইখিনি আছে আইডেন্টিফিকেশন ল 10 নম্বৰ শিডিউলত আছে হয় পঞ্চায়তী ৰাজ 11 নম্বৰ শিডিউলত আছে ল্যান্ড ৰিফৰ্ম 9 নম্বৰ শিডিউলত আছে কিন্তু ফাৰ্স্ট এমেন্ডমেন্টৰ দ্বাৰা হয় আমি এড কৰিছিলো এটা মোক লাগে যে অফিচিয়েল যোনটো ল্যাঙ্গুৱেজ আছিল সৰকাৰি ভাষাসমূহ এইটো 8 শিডিউলত আছে কিমানত আছে 8 শিডিউল অনুসূচিত আছে 8টা অনুসূচিত আছে হয় নেক্সট which article deal with the official language of the Indian official language of the union কোনটো আৰ্টিকলে ডিল কৰে 343 yes 343 আৰ্টিকলত official language of the কি আছে union হয় next maximum strength of a লোকসভাৰ maximum strength কিমান লোকসভা maximum strength কিমান 550 হ'ব আগতে দুটা আছিল আৰু দুটা হেতু এংলো ইণ্ডিয়ান আছিল যোনটো এতিয়া ৰিমুভ কৰি দিলে হয় 70 আৰু যদি হতে ৰাজ্যসভাৰ maximum strength 250 right yes 250 next আকৌ এবাৰ ৰিভাইজ ৰাজ্যসভা লোকসভা maximum কিমান মান থাকিব পাৰে 550 হয় আৰু ৰাজ্যসভাৰ 250 আগতে 552 আছিল আই থিংক দুজনক ৰিমুভ কৰি দিলে নেক্সট পঞ্চায়তী ৰাজ সিস্টেম ইন ইণ্ডিয়া ভাৰতৰ কিমান স্তৰত আছে ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেইটা স্তৰ 3 টায়াৰ 2 টায়াৰ এইটো তোমালোকে জানাই আৰু মই নকওঁ আৰু এটা গ্ৰাম পঞ্চায়ত এটা পঞ্চায়ত সমিতি যোনটো ব্লক বুলি কোৱা হয় এটা জিলা পৰিষদ ডিস্ট্ৰিক্ট তো 3 টায়াৰ সিস্টেম হয় এটো কোনে ৰিকমেন্ড কৰিছিল 1957 ত এই 3 টায়াৰ সিস্টেমটো জানানে বলবন্ত ৰায় মেহতা কমিটি বলবন্ত ৰায়
মেহতা কমিটিয়ে এই চিটাৰ চিষ্টেমটো দিছিলে বা ৰিকমেণ্ড কৰিছিলে হ'ব হ'ব নাই অকে আৰু তোমালোকক যদি সোধে বোলে পঞ্চায়তী ৰাজৰ এই যোনটো ইমপ্লিমেণ্ট প্ৰথম কোনখন ষ্টিকত কৰা হৈছিলে কোনখন ডিষ্ট্ৰিক্টত কৰা হৈছিলে আৰু কোনখন ৰাজ্যৰ কোনখন ডিষ্ট্ৰিক্টত এইটো কোৱা আমাৰ কোনখন ৰাজ্যৰ কোনখন ডিষ্ট্ৰিক্টত এই পঞ্চায়তী ৰাজটো প্ৰথম ইমপ্লিমেণ্ট কৰা হৈছিলে কিমান চনত চনটো 1959ত লিখি যোৱা ৰাজস্থানৰ হয় নাগুৰ নাগুৰ য়েছ ৰাজস্থানৰ 1959ত নাগুৰ ডিষ্ট্ৰিক্টত পঞ্চায়তী ৰাজ চিষ্টেমটো প্ৰথম কি কৰা হৈছিলে ইমপ্লিমেণ্ট কৰা হৈছিলে নেক্সট হু ইজ নন এজ এ ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া য়েছ হু ইজ নন এজ এ ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া প্ৰথমজন ভাৰতীয় প্ৰথম নাগৰিক বুলি কাক কোৱা হয় হ'ব আৰু নকওঁ ৰাষ্ট্ৰপতি ৰাইট লাষ্ট কুৱেশ্যন মোক বিষাইছে থেংক ইউ লাভ ইউ গাইজ আই লাভ ইউ কমেণ্ট চমেণ্ট কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ চেনেলটো 1000 কৰি দিয়া আৰু যেনে তেনে হ'ব 1000 কৰি দিয়া আৰু বাকী তোমালোকক বুক কেইখন যদি লোৱা তেতিয়াহ'লে 7086797672 অকণ ভালছে লিখি দিছো 7086797672 মেছেজ কৰি দিবা পলিটি বুলি মই তোমালোকক ডিটেইলছ দি দিম তোমালোকে পে' কৰি দিবা 45ৰ পৰা 60 ভিতৰত কিবা এটা 100 টকা দিলেও বেয়া নাপাওঁ সেইদিনাখন 150 দিছে লোৱাতে ভাল লাগিলে অ'কে থেংক ইউ বাই বাই লাভ ইউ গাইজ এইটো কৈ দিছো আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় সংবিধান সংশোধনী প্ৰক্ৰিয়া কোনটো অনুচ্ছেদৰ অন্তৰ্গত 368 অ'কে বাই বাই চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট